ব্লগটো অলপ জংঘলৰ ফালে ষ্টাৰ্ট কৰিছোঁ গাইছ, কি ক'ব ঘৰত মানুহ চানুহ। আমি আজি কোচাৰ প্ৰগ্ৰামত যাই আছোঁ, মানে 24 ঘণ্টীয়া প্ৰগ্ৰাম বুলি ক'লে ভুল নাই। দিনত হ'ব মানে নাচ গান আৰু ৰাতি হ'ব ফাংচন। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিবই, আৰু ভিডিঅ'টো শেষলৈকে চাব, সম্পূৰ্ণকৈ দেখাই যাম পাৰালৈকে, আৰু চাই থাকক। গাইছ আৰু থাকিব নোৱাৰিলেও ঘৰত ঘূৰি আহিলোঁ, আৰু এতিয়া ৰাতি যাম। এইখিনি কেনে লাগিল জনাব, আৰু ৰাতি প্ৰগ্ৰামটো চাবলৈ অলপ সময় ৰ'ব। গাইছ তাত তাৰমানে ভিডিঅ' বনাব নোৱাৰিলোঁ, সেইকাৰণে ঘৰত আহি বনালোঁ। এতিয়া বহুত ভাল লাগিল মোৰ যাই। আপোনালোকৰ কেনে লাগিল জনাব কমেণ্ট।